পালোহি বাকে ধুমুহা ধোৱা দি কলে যাওঁগে গুৱাহাটীৰ পৰা আহো গুৱাহাটীলৈ কিয় গুৱাহাটীলৈ তই গমেই নাপাৱ নাই পোৱা তুমি আমাৰ ল'ৰাই এই পল্টন বজাৰত ঘৰ বনালে নহয় হয় নেকি নতুন ঘৰ বঢ়িয়া ঘৰ বনাইছে বুজিছ এতিয়া কথা হ'ল কি মোক সেই গুৱাহাটীত ল'ৰা ঘৰতে থাকিবলৈ মাতিছে হয় নেকি মই তাতে থাকিমগে আৰু তই তাত থাকিবলৈ যাওঁ তুমি থাকিবি আৰু ইয়াত শুন মোৰ কথাটো শুন তই তাত থাকিব নোৱাৰিবি যেন পাইছো কিয় নোৱাৰিম কিয় নোৱাৰিম শুন তোৰ বোৱাৰীয়ে তোক কেইদিন ৰাখিব খুব বেছি এসপ্তাহ 10 দিন এমাহ দুমাহ তাৰপিছত তোক দেখিব নোৱাৰা হ'ব আৰু বোৱাৰীয়ে গৈ পিতেৰক ক'বগে বোলে দেউতাই এইটো কৰিছে আমুক কৰিছে দেউতাক তামুক লাগে ঔষধ লাগে ইটোৱে কৰিলে সিটোৱে কৰিলে নানা কথাৰে একদম পিতেৰক গৈ পেলাই মানে কথা কাম চোৱাই শেষ কৰি দিব নকৰে তেনেকুৱা কাম নকৰে বুজিছ মোৰ ল'ৰা তেনেকুৱা নহয় মোৰ ল'ৰা এটা তুলিছো আৰু বুজিছ আৰু বোৱাৰীজনী নহয় বঢ়িয়া বোৱাৰী আনিছো বুজিছ বোৱাৰীও বৰ মৰম কৰে নহয় মোক হ'ব তই বোৱাৰীৰ কথা ইমান ক'ব নালাগে আজিকালি বোৱাৰীয়ে তোক কেইদিন পুহিব কেইদিন খুৱাই ৰাখিব তোক কেইদিন শুশ্ৰূষা কৰিব বোৱাৰীয়ে কেইদিনমানৰ পিছত পুত্ৰ বোৱাৰী দুয়োটা একলগ হৈ তোক চাটাই কৰিব তেতিয়া সিহঁতৰ মন যাব তোক কেনেকে ঘৰৰ পৰা পঠিয়াও গম পাইছনে নাই কথাবিলাক তেনেকুৱা নহয় তহঁতে যিটো ভাবিছ সেইবিলাক নহয় একো বুজিছ মোক মাতিছে কৈছে দেউতা তই সোনকালে গুচি আহ ইয়াতে থাকিবি ইয়াতে খাবি ববি একদম ইয়াতে তোৰ জীৱন কটাই দিবি মোক তেনেকেহে মাতিছে সেইটো কেতিয়াও নহয় তই চাবি মোৰ কথাটো এদিন ফলিয়াব তই যেনেকে গৈছ আগত তেনেকে তই কান্দি আহিব লাগিব তাৰ পৰা এতিয়া হাঁহি গৈছ নহয় পুত্ৰ বোৱাৰী অত্যাচাৰত তই কান্দি আহিব লাগিব তই কথাটো মনত ৰাখিবি তই শুনচোন তই যে তাত গৈ থাকিবি তই ওলাই মেলি ক'ৰবালৈ যাব পাৰিবিনে এতিয়াতো সন্ধিয়া নামঘৰটোলৈকে গৈছ কথা বতৰা পাতিছ তাত তই কেইদিন থাকিবি বোৱাৰীয়ে তোক তালাপি নকৰে বোৱাৰীও নকৰে পুত্ৰও নকৰে একেহে তহঁতে বেছিকে ভাবিছ নাই মই যাওঁ মোৰ দেৰি হৈছে মই আকৌ গাড়ী নাপামগে তই থাক মোৰ ঘৰখন অকণ চাবি মই আহিছো পিছত গম পাবি যায় এতিয়া গম পোৱা নাই ঠেকিলেহে শিকিবি তই হা মোক তই ক'লেহে আনিবি সেইটোৱে আমাৰ ঘৰ ইমান ডাঙৰ ঘৰ ইমান ধুনীয়া ঘৰ বনালি গোসাঁই পাই মই কিন্তু ইয়াত থাকিব নোৱাৰিম ইমান ধুনীয়া ঘৰ মোৰ গাৰ পৰাহে লেতেৰা লাগিব ইয়াত বুজিছ নহয় মই যামগৈ মোক সেই গাঁৱত লিংগে কৈছিলে বোলে তই তাত গৈ পেলাই দুদিনো থাকিব নোৱাৰিবি সি ঠিক কথাই কৈছে নাই মই ইয়াত নাথাকো যাওঁগৈ পাই গোসাঁই ইমান ধুনীয়া ঘৰ আকৌ এনেকুৱা ঘৰত বোলে শুনিছো সেই বোলে সেই কুকুৰ পোহে বোলে তহঁতৰ আকৌ কুকুৰ আছে নেকি মোৰ কুকুৰলৈ বৰ ভয় লাগে এইবিলাক কুকুৰ চুকুৰ একো নাই আৰু আমি আগলৈকে নুপুহো মোৰ অফিচলৈ যাওঁ তাই অকলে থাকে তাইৰ লগতে সংগী হৈ থাকিবি একেলগে হ'ব বাৰু সেইবিলাক পিছৰ কথা ইমান ধুনীয়া ঘৰ বনালি তই মোক কমচে কম ক'ব লাগিছিল আগতে ইমান ধুনীয়া ঘৰ বনাইছো বুলি মই ইয়াত থাকিব নোৱাৰিম বুজিছ তহঁতে মোক জোৰ নকৰিবি মই যাওঁগে দে হয়নে তেতিয়াহ'লে বাৰু ইয়াত কিবা লেতেৰা চেতেৰা হ'লে কিন্তু মোক তহঁতে হেৰি নকৰিবি আকৌ হয় নেকি তেতিয়াহ'লে কৃষ্ণ হ প্ৰভু ব'লা তেতিয়াহ'লে তেনেহ'লে ব'লা আৰু কিন্তু এটা কথা পাই মই দুইটাই আগতে কৈছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় ভালকৈ মোক আকৌ পিছত নুদুখিবা মই আগতে কৈ থলোঁ হয়নে ঠিক আছে তেতিয়াহ'লে ব'লা বৈ বোপাই কৃষ্ণ প্ৰভু বৰকে ধৰিছো 1 2 3 কি
এক, দুই, শুনিছে? কি হ'ল? এই দেউতা কি হৈছে চাই দিয়কচোন বলকচোন অকণমান। অ' দাদা কি হ'ল? নাই হোৱা অ' বোপাই। কওকচোন কি হ'ল আপোনাৰ? বোৱাৰী থাকিলে মই নকওঁ। অঁ তুমি যোৱাচোন ভিতৰলৈকে যোৱা। অঁ ভিতৰলৈকে যাব আপুনি সোধক। অ' যোৱা। কচোন দাদা এতিয়া কিনো হ'ল? হেৰৌ মোৰ বৰকে ধৰিছে অ' সেই গাঁৱত যে বাহঁতলৈ দৌৰ মৰাৰ কথা সেই ভাগ কৰিবলৈ বুজিছ। ইয়াক মোক বোৱাৰীয়ে দেখুৱাই দিছে, দেখুৱাই দিলেও হেৰৌ মোক দেখুৱাই দিছেগৈ গৈ সেই কিবা সেই বৈয়ামৰ নিচিনা কিবা এটা, সেইটোত মই বাৰু কেনেকৈ কি কৰোঁ। হে দেউতা কি যে কথা কিছুমান কোৱা নহয় তুমিও। অঁ সেইটোতে সেইখন এই ভিতৰত ঢাকনি এখন থাকে, অঁ ঢাকনিখন দাঙি পেলাই তাতে বহি পেলাই কৰিব লাগে। সেই কোন পাকে এই পাকে নে এই পাকে কোন পাকে এই কেনেকৈ যোনফালে সুবিধা হয়। হয় নেকি? ইচ তাকেহে মই নোৱাৰিম অ' ভাই, মই এই গুৱাহাটী চহৰত মই থাকিব নোৱাৰোঁ অ' ভাই। মোক যেনে তেনে ইয়াৰ পৰা আকৌ থৈ আহে ব'ল। এই পাৰিবা ব'লাচোন, তুমি ভিতৰলৈ ব'লাচোন। হা? পাৰিবা পাৰিবা ব'লা আহা। বৰকে ধৰিছে এইয়া আহাচোন আহা। বোৱাৰী আগত কুকুলিও লাজ লাগে, এতিয়া মই কেনেকৈ কি কৰোঁ। তাকে তাক ভালকে বুজাই ক'লেই হ'ল নহয়। নহয় নহয় নহয়, তহঁতে বুজি নাপাহ বাৰু, বলচোন বাৰু। ব'লা আহাচোন আহা আহা। অ'। ঐ দেউতা অঁ দেউতা অ' আপুনি কি কৰিছে? এই পানী পেলাইছোঁ। আৰে ইয়াত মোক নোধোৱে নহয়। ক'ত ধুৱে? এই ভিতৰত দেখা নাই আপুনি? আহা মোকতো সেই মই আগতে কৈছিলোঁ বোলো মোৰ পৰা তহঁতৰ বহুত অসুবিধা হ'ব, তহঁতে নেমানিলি। মই সেই বাহিৰলৈ সেই ভাগ কৰিবলৈ যাবলৈও সেই তহঁতৰ মই তাত নোৱাৰোঁ। এতিয়া সেই মুখখন ধুবলৈ পানী কণ পেলাইছোঁ, তহঁতৰ তাতো মানে বাধা। মই ইয়াত কথা নহয়, হে? মই ভিতৰত মোক ধোৱা আছে, আমাৰ গোলকে এটা যে আছে ভিতৰত অঁ। তাতে মোক ধুৱে। আচ্ছা আচ্ছা, মই এইবিলাক কৰিব নোৱাৰিম নহয় অ'। সেই বুলি বাৰু চোতালত পানী পেলাব লাগে নে? ভিতৰত বেছি আছে তাতে ধুবলৈ হ'ল। অঁ মই নাজানো নহয়। আপুনি সময় দেখুৱাই দিয়া নাই দেউতা ক'ত মোক ধুৱে? দিছোঁ মানুহটো বাহিৰলৈ আহিছে। নহয় অ', মই ভিতৰত কেনেকৈ পেলাওঁ? ওলাব সেইবিলাক মই বেয়া পাওঁ নহয়, ভিতৰত পেলাই নেকি এইবিলাক? এইটো বস্তু সেয়াই পেলাবলৈকে। অ' হয় নেকি? মোক খেকা তাতে পেলাব, পানী দিলে গুচি যায়গে। ইছৰাম, মোৰ সেই গাঁৱতে ভাল আছিল। মোক সেই ইন্দ্ৰই কৈছিলে তই তাত বেছি দিন টিকিব নোৱাৰিবি, মোক কৈছিলে। ঐ দেউতা অ'। এই মই চব শিকাই দিম, তই চিন্তা নকৰিবি, চব পাৰিবি দে। তই তেনেকে কেলে কৈ থাক? নাই তোতে মোক যিমানেই ক মই নোৱাৰোঁ, মোৰ গাঁৱতে ভাল। সেই ভাগ কৰিবলৈ হ'লেও মই সেই বাহঁতলৈ দৌৰিলেই হ'ল, মোৰ কোনো টেনশ্যন নাই। ইয়াতহে এইবিলাক কি বৈয়ামৰ নিচিনা সেইবোৰ মই নোৱাৰোঁ। এতিয়া মই মুখ ধোৱা পানীকণ চোতালত পেলাইছোঁ, তহঁতৰ তাতো মানে বাধা। নাই মই আমি শিকা বুজাই দিম নহয় আপুনি। নাই মোক নালাগে এইবিলাক শিকাব বুজাব নালাগে। মোৰ পৰা তহঁতৰ অশান্তি হ'ব, গতিকে মোৰ গাঁৱতে ভাল। মই গাঁৱলৈকে যামগৈ, মই যাওঁ। নাই মোক বাধা নিদিবি। শুনচোন নাই মই ইয়াত নাথাকোঁ। নাই মোক নেৰাখিবা। হয় বোৱাৰী, মোক ইয়াত নেৰাখিবা, মই নাথাকোঁ, মই যামগৈ। এনেকে নক'ব দেউতা, থাককচোন ইয়াতে। নহয় দেউতা ইয়াত কি অসুবিধা পাইছে কওকচোন? নহয় মই অসুবিধা পাইছোঁ কিছুমান, বুজিছোঁ নাই? সেই যেনে সেই বাহিৰলৈ যোৱা সেইটো আপুনি দুদিনমান অভ্যাস কৰিলেই পাৰি যাব। নহয়, মোৰ আজি দুদিন ধৰি হোৱাই নাই। প্ৰথমতে সকলোৰে হয় তেনেকুৱা। হয়নে? অঁ নহয় মই নোৱাৰিম। আপুনি অলপ কওকচোন দেউতাক। ঐ দেউতা মই চব শিকাই দিম নহয়, তাইও আছে, তোক চব বুজাই শুনাই দিম। তই আকৌ সন্ধিয়া সময়ত নামঘৰলৈও যাব পাৰিবি। ভকতৰ লগত চিনাকি কৰাই দিম, তই সন্ধিয়া সময়ত নামঘৰলৈ যাব পাৰিবি। ঘৰত যি বস্তু লাগে তই যি খাওঁ বুলি কয় আনি দিম। তই যেনেকৈ বস্তুবিলাক ব্যৱহাৰ কৰ মই চব শিকাই দিম। অঁ দেউতা, আপোনাৰ অকল সেয়া শুশ্ৰূষা কৰিবলৈ আমাকো দিয়ক। আমাৰ সপোনটো বুজি পাচোন দেউতা। আমি অকলশৰীয়া হৈ গৈছোঁ, কোনো নাই। আমি দুটাই ঘৰখনত, এখেত ওলাই গ'লে যে মই আৰু অকলশৰীয়া হৈ যাওঁ।
কান্দিছনো দেউতা গাঁৱলৈ যাব নালাগে দেউতা ইয়াতে থাকক অ দেউতা তই কিবা দুখ পাইছ নেকি বাৰু নাই পোৱা সৰু বোৱাৰী অ দেউতা আপোনাক খোৱা বোৱা কিবা অসুবিধা হৈছে যদি ক'ব বোৱাৰী। সকলো সুবিধা কৰি দিম আপোনাক নাই পোৱা মই খোৱা বোৱাটো একো অসুবিধা পোৱা নাই তোমালোকে মোক ভাল শুশ্ৰূষাই কৰি আছে অ দেউতা আপুনি যদি সেইটোত কৰি পেলাই অশান্তি পাইছে আপোনাৰ কাৰণে আমি বেলেগ এটা বনাই দিম মই এইটো কথাই ভাবিছোঁ যে তোমালোকৰ নিচিনা পুত্ৰ বোৱাৰী মই আৰু ক'ত পাম বাৰু মোক ইন্দ্ৰই কৈছিল কথা এটা যে তই গুৱাহাটীলৈ গৈ তই তাত থাকিব নোৱাৰিবি খুব বেছি এমাহ তাৰপিছত তই গুচি আহিব লাগিব কিন্তু কথা আজি তোমালোকে মোক যিটো আপ্যায়ন কৰিছা যিটো মোক সেৱা শুশ্ৰূষা কৰিছা কথা ইন্দ্ৰৰ কথা সকলো মিছা নহয় বোৱাৰী মই আৰু ঘৰলৈ নাযাওঁ আপুনি সঁচাকৈ কৈছেনে সঁচাকৈ কৈছোঁ বোৱাৰী মই ইয়াতে থাকিম মোক শিকাই বুজাই ল'বা হ'ব দেউতা সৌৰভ মই আজিৰ পৰা নামঘৰলৈ যাম মোক নামঘৰটো দেখাই দিবি আৰু ভকতসকলৰ লগত মোক চিনাকি কৰি দিবি কৰাই দিম দেউতা হ'ব তেতিয়াহ'লে অ দেউতা আপুনি যে ইয়াত থাকিম বুলি কৈছে সঁচাকৈ আমি বহুত সুখী ঠিক আছে তেতিয়াহ'লে বোৱাৰী অঁ মই ইয়াতে থাকিম হ'ব দিয়ক ব'লা ব'লক ভিতৰলৈ যাওঁ ঠিক আছে আহ অৰা চাহ একাপ বনোৱাগে গোটেইকেইটাই খাম ব'লা ঠিক আছে বোৱাৰী আহ মই আৰু নাযাওঁ